हेलो दोस्तों वेलकम टू कनकहिरा आसामिज चैनल। दोस्तों আপুনি এই ভিডিওটোত জানিব পাৰিব কেনেকৈ ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা অৰ্ডাৰ কেনসেল কৰা হয়। যদি আপুনি ফ্লিপকাৰ্টত কিবা অৰ্ডাৰ কৰিছে ভুলতে অৰ্ডাৰ কৰিছে বা অৰ্ডাৰটো কেনসেল কৰিব লাগে সেই অৰ্ডাৰটো আপুনি কেনেকৈ কেনসেল কৰিব তো সেই অৰ্ডাৰটো কেনসেল কৰিব পাৰিব আপুনি। মই আপোনাক স্টেপ বাই স্টেপ এই ভিডিওটোত দেখাব বিচাৰিছো। সো আপুনি ভিডিওটো শেষলৈকৈ চাওক কেনেকৈ কেনসেল কৰা হয় মই ইয়াতে আপোনাক দেখাই দিব বিচাৰিছো। দোস্ত যদি আপুনি এই চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব চেনেলটো এনেকৈ ইনফৰমেশন ভিডিও পাবৰ কাৰণে আগলৈ। সো দোস্ত এতিয়া আপুনি আপোনাৰ ফ্লিপকাৰ্ট এপছটো ওপেন কৰি লওক। এই ধৰণে ফ্লিপকাৰ্ট এপছটো ওপেন কৰাৰ পিছত ইয়াতে চাওক ফ্লিপকাৰ্টৰ লগতে ওপৰত তিনটা লাইন আছে, ইয়াতে অপচন আছে। এই তিনটা লাইনত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে চাওক তলতে আপোনাৰ মাই অৰ্ডাৰছ বুলি এটা অপচন আছে, মাই অৰ্ডাৰছ। ইয়াতে ক্লিক কৰক। মাই অৰ্ডাৰছত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাব আপুনি যিমানখিনি অৰ্ডাৰ কৰিছিলে ফ্লিপকাৰ্টত গোটেই অৰ্ডাৰখিনি দেখিবলৈ পাব এই লিষ্টত। ইয়াতে আপুনি দেখিবলৈ পাব যিখিনি অৰ্ডাৰ আপোনাৰ ডেলিভাৰ্ড হৈ গ'লটো সেইখিনি ডেলিভাৰ্ড বুলি লিখা থাকিব। যিটো অৰ্ডাৰ ডেলিভাৰী হোৱা নাই সেইটো টপত পাব। যেনেকৈ মোবাইলটো ইয়াতে ক্লিক কৰিছো, মোবাইলটো কেনসেল কৰিব লাগে। তো ইয়াতে চাওক ইয়াতে অৰ্ডাৰ কনফাৰ্ম লিখা আছে, তলত ডেলিভাৰী ষ্টেটাস কমপ্লিট হোৱা নাই। ইয়াতে কেনসেল কৰিবৰ কাৰণে কেনসেল তলত অপচন এটা আছে, সেইটোতে ক্লিক কৰক। কেনসেলত ক্লিক কৰাৰ পিছতে তলত আপুনি ডোন্ট কেনসেল কেনসেল অৰ্ডাৰ দুটা অপচন পাব। কেনসেল অৰ্ডাৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছতে ইয়াতে অপচন আছে, কেইবাটাও অপচন আছে, ইয়াৰে এটা চইচ কৰিব লাগিব আপুনি। এই অপচন কিটা হৈছে ৰিজনৰ কাৰণে, ৰিজন ফৰ কেনসেলেশন। যেনেকৈ লিখা আছে আই হেভ পাৰচেজ দ্য প্ৰডাক্ট ইলছৱেৰ, তেনেকৈ ইয়াতে বহুত কেইটা অপচন আছে, যেনেকৈ আই ৱান্ট টু চেঞ্জ এড্ৰেছ ফৰ দ্য অৰ্ডাৰ। ঠিক তেনেদৰে ইয়াতে মই এটা অপচন সিলেক্ট কৰিছো আই হেভ চেঞ্জ মাই মাইন্ড, একে তলৰ অপচনটো সিলেক্ট কৰিছো। ইয়াতে যিকিটা অপচন আছে আপুনি গোটেইকিটা চাব পাৰে, চাই পেলাই আপুনি সিলেক্ট কৰিব। ইয়াতে মই আই হেভ চেঞ্জ মাই মাইন্ড যেটো সিলেক্ট কৰিব লৈছো এটো বৰ্তমান মনটো চেঞ্জ হোৱাৰ কাৰণে মানে মোবাইলটো বৰ্তমান নালাগে। তো ইয়াতে কমেন্ট এটা আপুনি লিখিব লাগিব আপুনি কি কাৰণে আপোনাৰ মাইন্ডটো চেঞ্জ হ'ল। তে মই যেনেকৈ লিখি দিছো কমেন্টটো আই হেভ টু গো আউট অফ কান্ট্ৰি দ্যাটছ হোৱাই আই কান্ট একসেপ্ট দিস প্ৰডাক্ট, এনে ধৰণে আপুনিও কমেন্ট এটা দি দিব। তো দিয়াৰ পিছত আপুনি ইয়াতে তলত সাবমিট ৰিকুৱেষ্ট আছে, ইয়াতে সাবমিট ৰিকুৱেষ্টত ক্লিক কৰক। ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো অৰ্ডাৰ আছিল এটো কেনসেলেশন হৈ যাব, কেনসেলেশন কনফাৰ্ম বুলি এনেকৈ দেখিবলৈ পাব। ইয়াতে চেক ষ্টেটাছত ক্লিক কৰি আপুনি ষ্টেটাসটো চেক কৰিব পাৰে। চেক ষ্টেটাসত ক্লিক কৰক। ক্লিক কৰাৰ পিছতে আপুনি ইয়াত দেখিবলৈ পাব কনফাৰ্ম অৰ্ডাৰ কনফাৰ্ম প্লাস কেনসেলেশন, ৰেড কালাৰত দেখিব কেনসেলড। ইয়াৰ উপৰিও আপোনাৰ যেটো ফ্লিপকাৰ্টৰ লগত মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে তাতে এটা SMS আহিব কেনসেলেশনৰ, লগতে ইমেইল আইডি ৰেজিষ্ট্ৰেচন আছে, ইমেইলতো আপোনাৰ মেছেজ যাব। মই আপোনাক দেখাই দিব বিচাৰিছো যেটো মোৰ মোবাইলত আহিছে SMS, এইটো এই ধৰণে ফ্লিপকাৰ্টৰ পৰা কেনসেল মেছেজ আহিছে। সো দোস্ত অৰ্ডাৰ কেনসেল কৰাটো বহুত ইজি হয়। যদি আপুনি কৰোতে কিবা প্ৰবলেম পাইছে তেতিয়াহলে কমেন্ট কৰিব, মই আপোনাক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। সো দোস্ত যদি ভিডিওটো চাই আপোনাৰ ভাল লাগিলে তেতিয়াহলে ভিডিওটো লাইক কৰি দিয়ক, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু প্লাস যদি চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি কেনেকৈ ফ্লিপকাৰ্টৰ প্ৰডাক্ট ৰিটাৰ্ণ বা ৰিপ্লেচমেন্ট কৰে সেই ভিডিওটো চাব বিচাৰে তেতিয়াহলে লাষ্ট স্ক্ৰিনত দেখাই থকা ভিডিওটো চাই ল'ব পাৰে।